শিৱসাৰে যিটো কৈছে তাৰ ভিত্তি দিয়া আহিছে শিৱসাৰে কালি তেনেকৈ নক'লে হয় আমি ইয়াত আজি নিউজ ল'ব নোৱাৰিলোঁ মইতো এইটোৱে আছোঁ শিৱসাৰে পঠাৰ কাৰণে মই আহিছোঁ এতিয়া দেৰি হ'ল মই বাইক লৈ আহিছিলোঁ মোৰ বাটতে বাইকখন বেয়া হ'ল মানে ষ্টাৰ্ট নহয় এতিয়া কি কৰা যায় প্ৰব্লেমত পৰি গ'লো নহয় এতিয়া চিন্তা কৰিলোঁ যে আমাৰ গুৱাহাটীৰ পৰা মানুহ আহে গতিকে ছাৰ আহি পেলাই আৰু আমাৰ জেইও আহে সুধিলোঁ যে যেইজন আহিছে এনে কিমান সময় লেট হ'ল আপোনাৰ দেৰি হ'ল ঘড়ী এতিয়া চোৱা নাই মোৰতো শুনক মোক খবৰ দিয়ক মোক সুধিছে এইটো কথা মোক খবৰ দিয়ক মই ভাবিলোঁ যে কি কৰা যায় মই ছাৰকে জনাৰ কথাটো মই ছাৰক কথাটো শুনক কথাটো বেয়াৰ কথাটো আজি আহি নপৰে কেতিয়া আহি পৰে তেতিয়াহ'লে বাইকখন মোৰ বেয়া হৈছে বাটত নাই যান্ত্ৰিক বিজুতি হৈছে মই শুনক মোৰতো শুনক কথাটো শুনক মোৰ বাইকখন থৈ দিয়া আছে ৰাস্তাত চাই আহক আৰু মই তাৰপিছত মই ভাবিলোঁ যে আমাৰ বছ আছে মই বছক ফোন কৰিলোঁ ছাৰক মই আহিছোঁ অকণমান আগতে আহিছোঁ মই ইয়াতে আছিলোঁ মই টেবলেট খাব গৈছিলোঁ মোৰ জ্বৰ উঠি গৈছে নাৱত ভাঙি গৈছে একদম কি জ্বৰ উঠি চৰ্দি হৈছে অলপমান এইখিনি বিষাই আছে গলটো বিষাই আছে টেবলেট এটা খালোঁ আপোনালোকে একদিনটো কষ্ট কৰিব নোৱাৰে নেকি আপুনি 9টা বজাত আহিছে 7টা বজাত দিছে টাইম আহিছোঁ টাইম মতেই মই আহিছোঁ আপুনিতো ডিউটি কৰা নাই নহয় আজি মোৰ কুমাৰিকাটাত ঘৰ বহুত দূৰ হয় আহোঁতে আহি আছোঁ ৰাতি কুমাৰিকাটাত অহা যোৱা কৰে নহয় মই সদায় টাইম মতেই আহোঁ আপোনাৰ ডিপাৰ্টমেণ্টটো কি মোৰ PNR পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট মোৰ GRS বাবত আছোঁ কোনটো ভিচি দিছে মোৰ দেউলকুচি ভিচি দিছে আৰু IC ভিচি দিছে বৰঘুলি আপোনাৰ নামটো কি মহম্মদ চাইফুদ্দিন আহমেদ নাই মই বাছত আহিব লগা হৈছে আৰু ছেকেণ্ড কথা হৈছে কি যে মোৰ অপাৰেশ্যন হৈছিলে সেইটো কাৰণে মই মানে এনেকৈ মানে আহিব মানে নোৱাৰোঁ মই কালিও মই অহা নাছিলোঁ মানে মোৰ সেই অপাৰেশ্যনৰ কাৰণে মই অহা নাই আজি মই সেইখিনি লৈ আহিছোঁ মই গোটেইখিনি মই এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ মই এখেতৰ লগতে আহিলোঁ চাব্ৰিন হাজাৰিকা সাৱধান যোৱা বছৰৰে সেইটো চাই আহিলোঁ আহোঁতে তাৰমানে এতিয়া কালি আমাৰ চিফ ছাৰে ক'লে যে যিবিলাক সাৱধান হৈছে কিবা হৈছে এতিয়া আপোনালোকে আজিৰ ভিতৰত কোনখন স্কুল দেওচুঙা মিলন এম ই স্কুল সেইখন হ'ল কমপ্লিট তাৰমানে এইটো আমি বিলটো দিব লাগে দিয়ে কাৰণে আগতে ফাৰমান আলী ছাৰ বুলি এটা আছিলে তেওঁ এতিয়া ৰিটায়াৰ হ'ল গতিকে এতিয়া যিটো দায়িত্ব আমাক দিলে মই বোলো চাই পেলাই একেলগে গুচি আহিলোঁ দেওচুঙা মিলন স্কুল আজি আপুনি ভিজিট কৰিছে তাত কাৰোবাক লগ কৰিছে নে আজি আপুনি তাত কাৰোবাক লগ কৰিছে নে কৰিছোঁ এই এটা সেই আছে এই পিয়না তাৰমানে কি জানো নাজানো স্কুলখনৰ কাক লগ কৰিছে জিবিক লগ কৰিছে স্কুলত সেইটো লগ পোৱা নাই আজি স্কুল বন্ধ আছে আপুনি কেনেকৈ স্কুল বন্ধ আছে মই জানো তাৰমানে একবাৰ গৈছিলোঁ বুজি পালোঁ যদি জিবিক লগ কৰা নাই আপুনি সেইটো লগ পোৱা নাই প্ৰেচিডেণ্টক লগ কৰা নাই হেডমাষ্টাৰক লগ কৰা নাই আপুনি আজি বন্ধ আছে স্কুলখন কেনেকৈ চালে আপুনি চাইলোঁ আছে সেইখলা কিন্তু চাই কিন্তু কাকো লগ পোৱা নাই আজি যিহেতু বন্ধত দিয়ে তৎপৰ কিহৰ কাৰণে আজি হ'ল নহয় কালি কৰিলোঁ না এনেইতো লাগে আমি যাব আমি এনেও দাদা কৈ দিয়কচোন আজি ৰবিবাৰ আপোনালোকে কিয় হৈছে আজি ব্লকত আজি ৰিপৰ্টৰ কাৰণে আহিছোঁ আমি CM ছাৰ প্ৰমাণ পত্ৰ ৰিপৰ্ট ওলাব দিছে কাৰণে আমি আহিছোঁ গুৱাহাটী আৰু নলবাৰীৰ পৰা আহে না দূৰৰ পৰা কিন্তু আহি আছে কৈ পোৱাটো এনেকুৱা নকৰে এইটোতো বিদ্যুৎ ছাৰক কৰিলে গম পাব আমিতো আৰু কোনটো নাহে আমি হেৰিটো আমি গুৰুত্ব নলয় এইটো কথাটো মই নাজানো এইটো বিদ্যুৎ ছাৰক সুধিলে হয় আমি ওচৰৰ মানুহ সোনকালে আহিছোঁ আমি 7টা বজাত আহি পাইছোঁ বাইক কথাটো বিদ্যুৎ ছাৰক সুধি ল'লোঁ আপোনালোকে 7টা বজাত আহিছে আপোনালোকে এতিয়া বিদ্যুৎ ছাৰৰ এটা ৰখি আছে ৱেইট কৰি আছে ন আমি ৰিপৰ্ট উলিয়াই আছোঁ এতিয়া আমাৰ কামটো আপোনাৰ কামটো আপুনি কৰি আছে আমি আৰু কৰি আছোঁ এইটো আমাৰ হেৰি আছে 5জন আছে আমি কৰি আছোঁ এতিয়া চাৰ্ভাৰ ডাউন আমি ৰখি কৰি আছোঁ আপোনালোকৰ ডিপাৰ্টমেণ্টটো কি আমাৰতো MJ PNRD আণ্ডাৰ আমি কণ্ট্ৰেক্টৰ হয় বাকী কথাটো আপুনি বিদ্যুৎ ছাৰ আৰু ধৰি সুধি লৈ লয় মই মানে আহিলোঁ আমি পাঠশালাৰ পৰা আহিলোঁ কালি পাঠশালাৰ পৰা আহিলোঁ সেইকাৰণে অলপ দেৰি হ'ল আৰু বাকী আৰু কালি মানে পাঠশালাৰ পৰা ইয়াত লাগি পাঠশালাৰ পৰা ইয়ালৈকে আহিলে অলপ টাইম লাগে আৰু মোটামুটি আল্টিমেটলি বিটিআৰ প্ৰদান কৰি কি আপোনালোকক এটা দিনৰ কাৰণে কৈছিলে সময়মতে উপস্থিত থকাৰ কাৰণে ন আজিতো বন্ধৰ বাৰ আপোনালোকৰ তেওঁ তথাপিতো কৈছিল যে আপোনালোকৰ কৰ্মটো মানে সঠিক ৰূপত হোৱা নাই সেইবাবে কৈছিল আমি মানে কালি অলপ কাম কৰিলোঁ গুৰেশ্বৰতো IB আছে আপোনালোকে যোৱাকালি IB থাকি যাব পাৰিলে হয় নাই IBত মানে জনসাধাৰণৰ স্বাৰ্থত বা বিটিআৰ প্ৰধানগৰাকীক সন্মান দিয়া স্বাৰ্থত আপোনালোকে IBতো থাকিব পাৰিলে হয় পাৰিলোঁ হয় সেইটো হয় কিন্তু কালি মানে আমি অলপ কাম কৰিলোঁ কালি যিহেতু ছাৰে কৈ গ'ল আপোনালোকে গমেই পাইছে চবে ছাৰে কৈ গ'ল যোৱাৰ কাৰণে আমি কালি অলপ কিছুমান ৰিপৰ্ট ওলালোঁ আপোনালোকে গম পাব এতিয়া অলপ পিছত ৰিপৰ্টবিলাক ওলালোঁ সেইবিলাক ওলোৱাতে টাইম লাগি গ'ল গতিকে অলপ ঘৰতো গ'লোঁ ঘৰতো অলপ অসুবিধা মানে চলি আছে মোৰ কি অসুবিধা হৈছে মোৰ মানে মাৰ অলপ অসুবিধা মানে বেমাৰ চলি আছে যিসকলক আপুনি লগ পাইছে তেখেতসকলে কৈ আছে নিজৰ চবৰে অসুবিধা বুলি কৈ আছে তে আজিয়ে অসুবিধা হৈছিলে না আগৰ পৰাই অসুবিধা মোৰ মাৰ অসুবিধা মানে মাৰ অলপ বেমাৰ চলি আছে তো আপোনালোকে বিটিআৰ প্ৰধানগৰাকীৰ নিৰ্দেশটো অমান্য কৰিছে নে কৰা নাই নাই
অমান্যৰখিনি কৰিম ছাৰৰ কথা আৰু অমান্য কৰিব নোৱাৰি যিহেতু 7টা বজাত আহিব দিছিলে আপোনালোকে আল্টিমেটলি আপোনালোকে অমান্য কৰিছে অলপ দেৰি হ'ল সেইটোৱে ডাইৰেক্টলি কক আপোনালোকে অমান্য কৰিছে অমান্য কৰা নাই কিয় লেট হ'ল 7টা বজাৰ পৰা 10টা লৈকে কিমান লেট হ'ল ক'লোৱে পাঠশালাৰ পৰা আহিলোঁ সেইকাৰণে অলপ লেট হ'ল আৰু আপোনালোকে কেইটাত ওলাইছে পাঠশালাৰ পৰা পাঠশালাৰ পৰা ওলালোঁ মানে এতিয়া ধৰি লওক 6টা বজাত ওলাব লাগে 6টা বজাৰ পৰা 10টাত লাগি কিমান কেই ঘণ্টা লয় 4 ঘণ্টা 4 ঘণ্টা লাগে নেকি পাঠশালাৰ পৰা ইয়াত লাগি নালাগে আমি অলপ চাহ খালোঁ আপোনালোকে ইয়াত যিহেতু চাকৰি কৰিছে ইয়াত থকাটো প্ৰয়োজন বুলি ভাবে না এইটোতো ভাবিমেই আৰু চাকৰি কৰি আছোঁ যিহেতু মই একেলগে আহি গৈছোঁ একেলগে কেইটাত আহি পালে 9টা বজাত ইয়াত আহি গৈছোঁ 7:30 কৈছিল আপোনালোকে দেখা কালিও আপোনালোকে আছে তাতে গতিকে আমি ঘৰ পাওঁতে কালি 10:30 বাজিছে আলোচনা নহয় একদিন নহয় আমাৰ এইটো মই 9 তাৰিখে জইন কৰিছোঁ মাত্ৰ মোৰ 12 দিন হৈছে ইয়াত জইন কৰা মই কালি যে হিচাপ দিবা নহয় সেইটো নহয় চব বিভাগীয়ভাৱে একোটা নিয়ম থাকে যে অমুকৰ হেৰি হাত সেইটো স্যাৰ এটা কথা শুনক আপুনি এই টেবুল ৱাইজত কিছুমান চাৰ্ভাৰ ডাউনটো মই নাজানো এতিয়া তেওঁ কৈছে মই কি কৈছোঁ জানে নাই যদি চাৰ্ভাৰ বেয়া হয় তেতিয়া গোটেই অল অসমতে হয় তাৰমানে কি এটা ব্লক বুলি চাৰ্ভাৰ বেয়াটোৰ কথা নাহে হয়নে আপোনালোকে কালি গম পাইছে না বেলেগ আপুনি ক'ব নোৱাৰে চাৰ্ভাৰ আজি দিনটো বন্ধ হৈ নোৱাৰে আধা ঘণ্টা পিছত আহি যাব ভাল হৈ যাব পাৰে কেনেকৈ ক'ব মই 5টাততো গুৱাহাটীৰ পৰা উঠি কেনেকৈ আহিম কওকচোন আপুনি নহয় এদিন নহয় সদায় আমি কষ্ট কৰি আছোঁ সদায় আমি 8টা বজাত আহোঁ চাব ইয়াত 9:30 বজাত পাওঁ কম্পিউটাৰে যিমান লাগে যিখিনি হ'লে নিয়াৰিভাৱে মানে ব্লকটো চলি থাকে সেই হিচাপত কম আছে কিন্তু কম্পিউটাৰ এনেকুৱা নহয় যে কম্পিউটাৰ নাহে সেইটোতো আৰু কথা নাই আপোনাৰ বিভাগ মই এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইয়াত জইন কৰিছোঁ 9 তাৰিখে কিন্তু মই কিছু কথা নাজানো এইটো সত্য কথা মোৰ নাম শ্ৰী গিৰীন্দ্ৰ বৰ্মন আগত মই ওদালগুৰি ব্লকত আছিলোঁ ঠিক আছে 7টা বজাত আহি উপস্থিত হৈ আমি কেইজনমানে আমি কাম কৰিয়ে আছোঁ আৰু তাৰ মাজেদিও আমাৰ চাৰ্ভাৰ আনএভেইলেবল হৈ আছে এতিয়ালৈকে চাৰ্ভাৰ ভালকৈ খোল খোৱাই যোৱা নাই আৰু যিখিনি মাজে মাজে খোল খোৱা গৈ আছে সেইখিনি আমি কাম কৰিয়ে আছোঁ আৰু আপোনালোকৰ যিখিনি মানে ব্যক্তিয়ে ইয়াত কামটো কৰিছে তেখেতসকল গোটেইকেইজন আহি পাইছেনে মানে আহি আছে কিছুমান ব্যক্তি দূৰৰো আছে দূৰৰ আপোনাৰ ডিপাৰ্টমেণ্টটো মোৰ ডিপাৰ্টমেণ্টটো হৈছে এম জি এনৰেগাৰ যিখিনি মানুহে হিচাপ নিকাচটো দিব লাগিব তেখেতসকল গোটেইকেইগৰাকী আহি পাইছেনে এতিয়ালৈকে গোটেইখিনি আহি পোৱা নাই আৰু ফোনো কৰিছোঁ আৰু সিহঁতে কৈছে আমি গৈ আছোঁ মানে কিছুমানে এতিয়া টাইমটো হৈছে 9টা বাজিছে কিন্তু আমাক টাইম দিছিলে ৰাতিপুৱা 7 বজাৰ পৰা আমি 7 বজাত আমি ইয়াত প্ৰেজেণ্ট হৈ গৈছোঁ 7 বজাতো পাৰে যেনেকৈ আমি আহিছোঁ তেখেতসকলেও অহাৰ কাৰণে চেষ্টা কৰি আছে আৰু তেখেতসকলেও আহি আছে আমাৰ ফালতো এতিয়াতো আমি আহিছোঁৱে আপুনি চাওক আমিতো এটা কণ্ট্ৰেকচুৱেলি এমপ্লয়ী হয় আমিও কণ্ট্ৰেকচুৱেল এমপ্লয়ী গতিকে আমাক যিটো ধৰণে যোৱাকালি আমাক কৈছে আহিবলৈ গতিকে আমি আজি 7 বজাত আমি উপস্থিত হৈ গৈছোঁ এতিয়া অন্য কৰ্মচাৰীখিনি সিহঁতেও আহি আছে গতিকে সিহঁতেও এতিয়ালৈকে আহি পোৱা নাই গতিকে সিহঁত অহাৰ পিছত আপোনালোকে তেখেতসকলক একবাৰ সুধিলে নিশ্চয় আমিও ভাল পাম আজি আমি অহাৰ লগে লগে আমাক যেনেকৈ সুধিছে আমি উত্তৰটো দিব পাৰিছোঁ যে তেখেতসকলে যেতিয়া আহি পাব আপোনালোকে অকণমান ৱেইট কৰক তেখেতসকলে কি কাৰণত লেট হ'ল তেতিয়া সিহঁতে তেখেতসকলৰ বিৱৰণীটো দিব আৰু তেনেকুৱা 10টা মানে মোৰ কথা হ'ল কি মোৰ অলপ ভৰিৰ কিবা ইউৰিক এচিডৰ প্ৰব্লেম আছে চব প্ৰব্লেম হৈছে নেকি বৰগীতাই যে প্ৰব্লেম দেখাই আছে না বহুত বাকীবিলাক কিছুমান দূৰৰ পৰা আহিছে প্ৰব্লেম দেখাই আছে আপোনালোকে বাকীবিলাক কিছুমান হেৰিৰ পৰা আহিছে এতিয়া 10টা বাজিল তো বিটিআৰ চিফ গৰাকীয়েতো আপোনালোকৰ এটা দিনৰ কাৰণে হে গৈছিলে এই কষ্টখানি কৰাৰ কাৰণে ন এটা দিনৰ কাৰণে আপোনালোকতো চৰকাৰী দৰমহা আমাৰ যিখিনি কাম আছে আজি আপোনালোকে এটা দিনৰ কাৰণে কি কষ্ট কৰিব নোৱাৰিলে এটা দিনৰ কাৰণে যিখিনি কাম আমাৰ বেছি কাম নহয় অলপ এইখিনি আমি শেষ কৰি দিম তাৰমানে অলপ কামটো আপোনালোকে কালি কিয় আপোনালোকক তাৰমানে কিছুমানে পাৰা নাই নতুন ল'ৰা কিছুমানে আপুনি পাৰিছে নেকি না মোকতো সোধা নাই আজি আপোনালোকক সুধিব আপুনি উত্তৰ দিব পাৰিব নে নাই হ'ব আপুনি কিমান মোৰ 11 বছৰ হ'ল আপোনাৰ 11 বছৰ আপুনি অলৰেডি সিনিয়ৰ মানুহ ইয়াৰ পিছতো আপোনালোকে ব্লকটোৰ ক্ষেত্ৰত আপোনালোকে কি ক'ব ব্লকটোৰ কালি যে আপোনালোকে হিচাপ নিকাচটো দিব কিছু আমাৰ জনসংখ্যাৰ হিচাপ দিব নোৱাৰিলে আপোনালোকে এইটো আপোনালোকে জনসংখ্যাৰ ওপৰতে কাম কৰি আছে সেইটো ভিডিঅ' সুধিব ভিডিঅ' চাৰে এইটো গম পাব আপুনিতো অলপ জানিব লাগে 11 বছৰ কাম কৰি আছে আপোনালোকে নাই কিন্তু আমাকতো সোধা নাই আপুনি গম পাই নেকি
আপুনি গম পায় নাই ইয়াত কিমান জনসংখ্যা আছে মই এনেই অন্তৰ্গত 1,80,000 কিমান বুলি মই জানো কিন্তু সঠিকটো নাজানো থেংক ইউ ৰামপুৰত গৈছিলোঁ একবাৰ তাৰপিছত বৰগলিত আজি ছানডে আপোনালোকে ফিল্ডত গৈছে কাৰণটো এই ডাটাখিনি আনিব গৈছিলোঁ তাৰমানে ইমান দিনে কি কৰি আছিল ডাটাটো আপ টু ডেট হৈ থাকে নহয় মানে আপোনাৰ ৱেষ্টটো কাৰ কিমান সোমাইছে আজিতো ৰবিবাৰ আপোনাৰ ভিজিট আছে মোৰ ৰামপুৰ ফিল্ডত গৈছে ফিল্ডৰ পৰা আহিছোঁ লগ ধৰিছে নেকি আপুনি লগ ধৰা নাই মানে এখন বাইকতে আহোঁ আগে বৰগলিত সোমালোঁ তাৰপিছত ৰামপুৰত গৈছোঁ আপুনি কি ছাৰ্ভে কৰিলে মানে আপোনাৰ PMA ঘৰৰ যিটো ৱেষ্ট থাকে ৱেষ্টটো কাৰ একাউণ্টত কিমান সোমাইছে এইটো লগে লগে আপ টু ডেট নহয় আপুনি ক'ব পাৰিব নেকি কাৰ মানে কেইটা বেনিফিচিয়াৰীৰ ঘৰত গ'ল বা নামকেইটা আপোনাৰ হেৰি কৃষ্ণ ৰাজবংশী ৰামপুৰত চিঙিমাৰী তাৰপিছত গোলক ৰাজবংশী আৰু নন্দীৰাম ডেকা এইটো আপোনাৰ চাৰনপাৰা বুলি কয় ৰামপুৰ আৰু মালামণি ডেকা